নমস্কাৰ ফ্ৰেণ্ডছ, মই এতিয়া বালিলেচা মন্দিৰলৈ গৈ আছোঁ। বলক আপোনালোককো লৈ যাওঁ বালিলেচা মন্দিৰলৈকে। নলবাৰী কমাৰ্চ কলেজ পাৰ হৈ আহি ইয়াতে এটা শনি মন্দিৰ পালোঁ। এতিয়া এইফালে চাওঁ, এয়া আমি বালিলেচা মন্দিৰলৈকে গৈ আছোঁ। এইটো জাপাৰকুছি পালোঁ। এতিয়া জাপাৰকুছি পাৰ হৈ আছোঁ আৰু অলপ পিছতে বালিলেচা মন্দিৰ পাম আৰু। এতিয়া বালিলেচা মন্দিৰ আহি দেখোন নাপাওঁ, ইমান দূৰ না। আৰু 1 কিলোমিটাৰমান থকা বুলি কৈ আছে। এই ৰাস্তাতে ৰিক্সা এটাক পালোঁ, ৰিক্সা মানুহজনক সুধিলোঁ। তো আৰু 1 কিলোমিটাৰমান যাব লাগিব বালিলেচা মন্দিৰলৈকে। ধৰক আমি আজি দেখাই আহোঁ। বালিলেচা যিখিনিয়েতো দেখা পাইছেতো চিনি পায়ে, আৰু যিখিনিয়ে যোনে দেখা নাই তেওঁক বাৰু আজি বালিলেচা মন্দিৰটো দেখাই লৈ আহোঁ। ব'লক। ৰাস্তাত যাকে সুধোঁ সি কৈ আছে অলপমান আগত, কিন্তু নাপাওঁ দেখোন হে। আৰু কিমান যাব লাগিব? ব'লকচোন গৈ চাওঁ যিমান যাব লাগে, নে কি কয়? আজি চাম বুলি আহিছোঁ বালিলেচা মন্দিৰ, গতিকে চাইহে যাম। যিমান যাব লাগে যাম আৰু, যিফালে যাব লাগে সিফালে। ব'লক। তো ফাইনেলি বালিলেচা মন্দিৰ আহি পালোঁ। এতিয়া ব'লক আমি ভিতৰলৈকে যাওঁ। তো এইটোৱে সেই বিখ্যাত বালিলেচা মন্দিৰ, যিটো নলবাৰীৰ এটা সকলোৱে জনা, সকলোৱে চিনি পোৱা মন্দিৰ। আৰু ইয়াতে বিবাহ ভৱন গোটেইখিনি সম্পূৰ্ণ পাতে। তো এইটোৱে মূল মন্দিৰটো, আপোনালোকে দেখা পাইছেই। এইটো মূল মন্দিৰ, ইয়াতে ভিতৰত আছে গোঁসাইটো, পূজা অৰ্চনা হয় ভিতৰত। এইটো বালিলেচা মন্দিৰৰ চাৰিওফালে থকা, এইটো বালিলেচা মন্দিৰৰ ঠিক পিছতে আছে এই পুখুৰীটো। আৰু শুনামতে ইয়াতে বহুত ধৰণৰ মাছ পায়, ডাঙৰ। হয়, এতিয়া আপোনালোকে দেখা পালে, পুখুৰীটো দেখা পালে, আৰু এফালে মন্দিৰটো, বালিলেচা মন্দিৰ যিটো কয়, মন্দিৰটো দেখা পালে। এতিয়া আপোনালোকে কমেণ্টত কওকচোন কেনেকুৱা লাগিল মন্দিৰটো। ব'লক ফ্ৰেণ্ডছ, আমি এতিয়া চালোঁ, পুখুৰীটো চালোঁ, মন্দিৰটোও চালোঁ, আৰু এতিয়া আমি যাওঁ ব'লক ঘৰলৈকে।